Hello friends, welcome to my channel Hiranmoyee's World. আজি মই আপোনালোকৰ আগলৈ লৈ আহিছো এটা নতুন ভিডিও। বলকচোন আমি ভিডিওটো আৰম্ভ কৰো। আপোনালোকে কচু হিয়ৰি খাইছেনে বাৰু? মই আজি দাইলত কচু হিয়ৰি দিম বুলি ভাবিছো। এয়া এমুঠি কচু হিয়ৰি আনিলো, বৰ ডাঙৰ ডাঙৰ নহয়, সৰু সৰু। তথাপি মই ইয়াক ভালদৰে গুচাই লম এতিয়া। আপোনালোকেও কচু হিয়ৰি যদি খাই পোৱা নাই তেতিয়া খাই চাবচোন। ইয়াৰ চুচটো এনেকৈ গুচাই মই ইয়া কাটি লৈছো। এনেকৈ এতিয়া এইখিনি গুটেইখিনি মই গুচাই লম। এয়া মই কচু হিয়ৰিখিনি কাটি সাফা কৰি বইল কৰি লৈছো। ইয়াক মই সিজালৈকে বইল কৰিম, একেবাৰে সিজোৱাকৈ বইল কৰি দিম। তাৰ পাছত ভাজিবলৈ লম। হিয়ৰিখিনি বইল কৰি ললো মই। বইল কৰা কচু হিয়ৰি এটা পিয়াজ কাটি লৈছো ভাজিবৰ কাৰণে, 3টা ভোট জলকীয়া কাটি লৈছো আৰু এফাল টেঙা। যিফাল মই সিজাৰ পাছত টেঙা চেপি দিম আৰু ইয়া মচুৰ দাইল। তেনেহলে বলকচোন মই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। কেৰাহী পাতিলো, জুইৰ ওপৰত তেল গৰম হ'ল। এতিয়া মই ইয়াত পিয়াজ কেইডোখৰ দি দিছো। পিয়াজখিনি ৰঙচুৱা হ'লে মই এতিয়া ইয়াত কাটি লোৱা ভোট জলকীয়া কেইডোখৰ দি দিম। তাৰ পাছত হালধি পাউডাৰ অলপ, নিমখো মই তেলতে দি লৈছো। এয়া সকলোখিনি ভজা হোৱাৰ পাছত মই এতিয়া ইয়াত কচুখিনি দি দিছো। কচুখিনি অকণমান সময় ভাজিছো। অকণমান সময় ভাজি মই ইয়াতে মচুৰ দাইল কেইটা দি দিছো। দাইলখিনি দিয়াৰ পাছত ইয়াক মই অলপমান ভালকৈ লৰাই লৈছো। তাৰ পাছত ইয়াতে মই অকণমান জলকীয়া পাউডাৰ দি দিম কালাৰটোৰ কাৰণে। এতিয়া সকলোখিনি মই প্ৰায় 3 মিনিটমান ভাজিম। ইয়াত 3 মিনিটমান সময় ভজাৰ পাছত মই এতিয়া ইয়াত অলপ গৰম পানী দি দিম। মই গৰম পানী কৰিয়ে থৈছিলোঁ। পানী অকণমান সৰহকৈ দিওঁ, তেতিয়াহে সিজি শুকাই থুপথুপীয়া হ'ব। এতিয়া ঢাকোন মাৰি সিজিবলৈ দিম। এয়া ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াত টেঙা ৰসখিনি দি দিম। এয়া মই টেঙাফাল ৰস চেপি ল'লোঁ আৰু ইয়াত এতিয়া মই দি দিছোঁ। আপোনালোকে ইয়াত ঔটেঙাও ব্যৱহাৰ কৰিব পাৰে। মোৰ ঔটেঙা নাছিল বাবে মই কাজি নেমুকে দিলোঁ। এতিয়া এয়া চাওক, ধুনীয়া ৰং হৈছে, খায়ো টেষ্টি লাগিব। আমাৰ কচু হিয়ৰি আৰু মচুৰ দাইলৰ আঞ্জা তৈয়াৰ হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, আগলৈও যাতে মোৰ ভিডিঅ'সমূহ পাই থাকে। আজিলৈ আহোঁ, ধন্যবাদ।